নমস্কাৰ মৰমৰ মইনাসকল, তোমালোকে ভালে আছে নিশ্চয়। বহুদিন তোমালোকৰ মাজলৈ অহা নাই হয়নে? আজি মই তোমালোকৰ মাজলৈ এটা সাধু লৈ আহিছোঁ, খুব ভাল লগা সাধু। শুনিবানে সাধুটো? সাধুটোৰ নাম হৈছে তীখৰ কবিৰাজ। আহচোন এই তীখৰ কবিৰাজ নামৰ সাধুটো শুনো। এসময়ত এখন গাঁৱত তীখৰ নামেৰে এজন ল'ৰা আছিল। সংসাৰত আপোন বুলিবলৈ তাৰ মাকৰ বাহিৰে কোনো নাছিল। সৰুৰে পৰা মাকে অত কাম বন কৰি তীখৰক পোহপাল দি ডাঙৰ দীঘল কৰিছিল। সি যি বিচাৰিছিল মূৰৰ ঘাম মাটিত পেলাই হ'লেও মাকে যোগাৰ কৰি দিছিল। একমাত্ৰ ল'ৰা তীখৰক মাকে কোনো কাম বন কৰিবলৈ দিয়া নাছিল। সেয়েহে জীৱনত কষ্ট নোপোৱাকৈ যৌৱনত ভৰি দিয়া তীখৰ স্বাভাৱিকতে এলেহুৱা হৈ পৰিল। জীৱনৰ আধা কাল কষ্ট কৰি পাৰ কৰা তীখৰৰ মাক এদিন সামান্য জ্বৰতে চিকিৎসাৰ অভাৱত মৰি থাকিল। মাকৰ মৃত্যুৰ পিছত তীখৰৰ সাধাৰণ আৰামদায়ক জীৱনৰ জ্যোতি পৰিল। সি দুবেলা দুমুঠি ঠিকমতে খাবলৈও নোপোৱা হ'ল। মানুহে জীৱনত কষ্ট পালেহে কৰ্মমুখী হ'বলৈ শিকে। তীখৰৰ জীৱনতো একেই হ'ল। সি খাবলৈ নাপাই কামৰ সন্ধানত ওলাল। কিন্তু কি হ'ব, অকামিলা তীখৰক কোনেও কামত নলগায়। তথাপি কোনোবাৰ ইখন সিখন কৰি সি এমুঠি খোৱাৰ যোগাৰ কৰে। এদিনৰ কথা, তীখৰ পুৱাতে কামৰ সন্ধানত ওলাল। সি গৈ গৈ এখন পথাৰ পালে। পথাৰখনৰ মাজত এটা পুখুৰী আছিল। পুখুৰীটোত কাষৰ গাঁওখনৰ এজাক শিশুৱে গা ধুই আছিল। পুখুৰীটোৰ পাৰত এটা পিতলৰ লটা আছিল আৰু লটাটো থোৱা শিশুটো পুখুৰীত গা ধুই আছিল। পুখুৰীটোৰ কাষেৰে ৰাস্তাটো যোৱাত সেই পথেৰে গৈ আছিল তীখৰ। পুখুৰীৰ পাৰত থকা লটাটো সকলোৰে অলক্ষিতে তীখৰৰ ভৰিত লাগি পুখুৰীৰ পানীত পৰি গ'ল। এলেহুৱা তীখৰে পানীত নামি লটাটো তোলাৰ ভয়তে কাকো নকলে আৰু নিজ বাটে গৈ থাকিল। ইফালে লটাটোৰ বাবে পুখুৰীৰ পাৰত ভীষণ কাজিয়া। লটা হেৰুৱা শিশুটোৱে আন এটা শিশুক লটাটো চুৰি কৰা বুলি অভিযুক্ত কৰিছে। কাজিয়া ইমানেই বাঢ়ি গ'ল যে দুয়োটা শিশুৰ পৰিয়ালৰ মাজলৈকে বিয়পি পৰিল। আনকি হতাহতিৰো উপক্ৰম হৈছিল। ভাগ্যক্ৰমে তীখৰো উভতিছিল সেই পথেৰে। তীখৰে আহি দেখে যে পুখুৰীৰ পাৰত ভীষণ কাজিয়া লটাটোৰ বাবে। এঘৰে দখিছে আন ঘৰক। তাত কোনো তৃতীয় পক্ষ নাছিল বাবে কাজিয়া হাম কটা নাছিল। তীখৰ আহি সেইখিনি পোৱাত ঘটনাৰ বিষয়ে জানিব পাৰিও নিজৰ দোষৰ কথা নকলে। দুয়োপক্ষই পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰি ঘটনাটো তীখৰৰ আগত ক'বলৈ ধৰিলে। দুয়োপক্ষই তীখৰক অলপ গুৰুত্ব দিয়া দেখি গল খেকাৰি মাৰি সি ক'লে, মই মন্ত্ৰৰ বলত অলপ চলপ গণি পিটি চাব জানো। লটাটো ক'ত হেৰাল চাই দিব পাৰিম। কথামতেই কাম। তীখৰ পুখুৰীৰ মূৰত চকু মুদি অপৰমুৱা হৈ ধ্যানত মগ্ন হ'ল। মুখেৰে কোনেও নুশুনাকৈ কিবা কিবি কোৱাৰ দৰে ভৰভৰাই থাকিল, যেন সি বিখ্যাত সৰবজানহে। কিছু সময়ৰ মূৰত সি ঘটনাস্থলীলৈ আহিল আৰু লটাটো ক'ত আছিল সুধিলে। শিশুসকলে লটাটো ক'ত আছিল বিৱৰি ক'লে। যাওঁতে তাৰ ভৰিত লাগি লটাটো ক'ত পৰিছিল সি অনুমান কৰিলে আৰু পুনৰ চকু মুদি অভিজ্ঞ সৰবজানৰ দৰে ঠিক সেইখিনিতে বিচাৰিবলৈ ক'লে। কথামতেই কাম আৰম্ভ হ'ল। লগে লগে আৰম্ভ হ'ল লটাটো বিচৰা কাৰ্য। বহু মানুহে বিচৰাৰ বাবে পুখুৰীত পৰি থকা লটাটো সোনকালে পালে। আৰু লগে লগে কি হ'ল, কাজিয়াৰ সামৰণি পৰিল আৰু সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিলে। চাৰিওফালে তীখৰৰ নাম ফাটি ফুটি গ'ল। সেইদিনৰ পৰা তীখৰৰ নামৰ পিছত সৰবজান উপাধি লাগিল, মানে তীখৰ সৰবজান হৈ পৰিল। এনেদৰে বহুদিন অতিবাহিত হ'ল। আকৌ এদিনৰ কথা, তীখৰ নিজ গাঁৱৰ পৰা আন এখন গাঁৱলৈ গৈ আছিল। বাৰিষাৰ কাৰণে বাটে বাটে যাবলৈ হ'লে কিছু দূৰ হয় বাবে তীখৰে একঁকাল পানীৰ মাজেৰে বাট বনালে। গৈ গৈ কিছু দূৰত নাও এখন থৈ দিয়া দেখা পালে। কুবুদ্ধিৰ ভঁৰাল তীখৰৰ মূৰত নাওখনক লৈ এটা বেয়া বুদ্ধি উদয় হ'ল। সি নাওখন বহু দূৰ ঠেলি নি এডৰা ডাঠ ঘন বাওধানৰ মাজত সোমাই থ'লে, যাতে সহজতে চকুত নপৰে। ইফালে নাৱৰ গৃহস্থই নাওখন বিচাৰ খোচাৰ কৰি হাহাকাৰ। নাও নাপায়হে নাপায়। এনেদৰে দুদিনমান পাৰ হৈ গ'ল। গাঁওখনৰ সকলোৰে মুখে মুখে আলোচনা, অমুকৰ নাওখন চোৰে নিলে, তমুকৰ নাওখন চোৰে নিলে। কোনোবাই ক'লে বোলে পোৱাৰ আশা নাই, কোনোবাই ক'লে আকৌ গণি পিটি চাব লাগে। তীখৰ সৰবজানৰ কথা কাষৰ গাঁওখনৰ পৰা সিখন গাঁৱৰ মানুহেও
কম বেছি পৰিমাণে শুনিছিল। নাৱৰ গৃহস্থই শেষ ভৰসা হিচাপে এবাৰ তীখৰ সৰবজানৰ ওচৰলৈ যোৱাৰ কথা ভাবিলে। তীখৰেও ইফালে ভাবি আছিল নাওখন পালেনে নাই, নে পোৱাৰ আশাই এৰি দিলে। সেই অঞ্চলটোত তীখৰৰ বাহিৰে আন কোনো সৰবজান নাই। তেনেহ'লে নাৱৰ গৃহস্থ দুদিন ধৰিও তাৰ ওচৰলৈ কিয় অহা নাই? ভাবি গুণি থাকোঁতেই সিদিনাই সন্ধিয়া আহি ওলাল হেৰুৱা নাৱৰ গৃহস্থ। তীখৰে ধ্যানৰ বাবে এনিশা সময় ল'লে আৰু ধ্যানত লাগে বুলি এসপ্তাহমান চলিবৰ জোখাৰে চাউল, দাইল, তেল, নিমখ আদিৰ মাননি বিচাৰিলে। নাৱৰ গৃহস্থই কাইলৈ দিম বুলি বিদায় ল'লে আৰু পিছদিনা ৰাতিপুৱাতে মাননি লৈ তীখৰৰ ঘৰত হাজিৰ হ'ল। তীখৰ সৰবজানে গৃহস্থৰ সন্মুখত কিছু সময় চকু মুদি ধ্যান কৰিয়েই নাওখন ক'ত আছে কৈ দিলে। লগে লগে ক'লে যে বিক্ৰী কৰিবলৈ গ্ৰাহক পোৱা নাই বাবে চোৰে নাওখন নিব নোৱাৰি তাতে লুকাই থৈছে। কথাটো শুনি নাৱৰ গৃহস্থই তীখৰৰ পৰা বিদায় ল'লে আৰু নাও বিচাৰি ওলাল। তীখৰৰ ঠিকনা মতে হেৰুৱা নাও পাই গ'ল আৰু তীখৰ সৰবজানৰ প্ৰশংসাত গদগদ হ'ল। এনেদৰে তীখৰ সৰবজানৰ নাম আগতকৈও বেছি বিয়পি পৰিল। এনেদৰে বহুদিন গ'ল। সততে গণি পিটি চাবলগীয়া মক্কেল পোৱা নাযায়। সেয়েহে তীখৰে চাৰিওফালে বিয়পি পৰা নিজৰ নাম যশ ব্যৱহাৰ কৰাৰ কথা ভাবি জৰা ফুকাও কৰা হ'ল। তাৰ পৰাই তীখৰ সৰবজানৰ সলনি তীখৰ কবিৰাজ হ'ল। তীখৰে নিজৰ প্ৰফেশ্যন সলাই পেলালে। এইবাৰ তীখৰ হ'ল কবিৰাজ। মনত ৰাখিবা দেই। বেমাৰ চাই সেইমতে কিছুমান বনৌষধি দিয়ে। বনৌষধিৰ গুণত বহু বেমাৰী সুস্থ হয়, কিন্তু বনৌষধি গছৰ বিষয়ে জনা নাথাকিলে কবিৰাজী কৰা মুস্কিল। সেয়েহে সি কোনোবা গুৰুৰ ওচৰত কিছু শিক্ষা লোৱাৰ উদ্দেশ্যে যাত্ৰা কৰিলে, মানে সি ঘৰৰ পৰা ওলাই গ'ল। সি সপোনত যুদ্ধ জয় কৰা ঔষধ পাইছে আৰু সেয়া বিচাৰি অৰণ্যলৈ ওলাইছে বুলি ওচৰৰ মানুহক মিছাতে কৈ ঘৰৰ পৰা ওলাল। মানুহে ভাবিলে কথাটো সঁচা। এনেদৰে তীখৰ ওলাই গৈ অৰণ্য পালে আৰু বহুদূৰ যোৱাৰ পিছত এজন কবিৰাজৰ ওচৰ পালে। তীখৰে কবিৰাজক তাৰ আগমনৰ কাৰণ বিৱৰি ক'লে আৰু কবিৰাজেও তাক শিষ্য হিচাপে লৈ বিভিন্ন বেমাৰত দিবলগীয়া বনৌষধিৰ বিষয়ে শিক্ষা দিবলৈ ধৰিলে। এনেদৰে বহুদিন ধৰি গুৰুৰ ওচৰত কবিৰাজী শিক্ষা ল'লে যদিও মূৰত কোনোদিন সুবুদ্ধিৰ উদয় নোহোৱা তীখৰৰ মূৰত একো নোসোমাল। শিক্ষাদানৰ অন্তত গুৰুৱে তীখৰৰ পৰীক্ষা কৰি চালে, কিন্তু কি হ'ব, গুৰুৰ মূৰ ঘোলা কৰি শিকোৱা একো শিক্ষা কামত নাহিল। তীখৰে একো আয়ত্ব কৰিব পৰা নাই। গুৰুৱে বহু ভাবি চিন্তি এবস্তা শিলিখা আৰু এবস্তা আমলখিৰ গুৰি দি তাক বিদায় দিলে। বিদায় পৰত তাক ক'লে যে যিকোনো বেমাৰীকে এই ঔষধ দিব পাৰিব, মাত্ৰ বেমাৰীক বিশ্বাস জন্মাবলৈ বিভিন্ন ৰঙৰ কাগজত এই দৰৱবোৰ বান্ধি দিব। গুৰুক সেৱা জনাই তীখৰ ঘৰমুখে ৰাওনা হ'ল। সি শিলিখা আৰু আমলখিৰ গুৰিবোৰ দুখন বস্তাত ভৰাই কান্ধত লৈ ঘৰ ওলাল। বনলৈ গৈ তীখৰ কবিৰাজে বহু ঔষধ লৈ অহাত কবিৰাজৰ ঘৰত বেমাৰীৰ লাইন লাগি গ'ল। শিলিখা আৰু আমলখিৰ গুৰিয়ে কম বেছি পৰিমাণে সকলো বেমাৰতে কাম দিয়ে। সেয়েহে গুৰুৰ উপদেশমতে বিভিন্ন ৰঙৰ কাগজত ঔষধবিলাক বান্ধি বেমাৰীৰ বিশ্বাস জন্মায়। গেষ্ট্ৰিক, পেট ফুলা আদি বেমাৰ শিলিখা আৰু আমলখিৰ গুৰি খালে সোনকালে ভাল হয়। আনকি সি পেট চলা বেমাৰতো সেইবোৰ দিয়ে। পেট চলা বেমাৰীয়ে সেইবোৰ খাই অত্যাধিক শৌচ কৰে আৰু পেটৰ গেদ ময়লা নোহোৱা হ'লে লাহে লাহে নিজেই ভাল হৈ উঠে। কিন্তু কবিৰাজৰ ওপৰত অগাধ বিশ্বাস থকা বাবে সকলোৱে নিজৰ বেমাৰ কবিৰাজৰ ঔষধতে ভাল হোৱা বুলি ভাবে। এনেদৰে আকৌ বহুদিন গ'ল। ইতিমধ্যে তীখৰৰ শিলিখা আৰু আমলখিৰ গুৰিবিলাক বস্তাত ভৰাই থোৱাত তাত ভেঁকুৰ লাগি সকলোবিলাক বিষাক্ত হৈ উঠিল। সেই সময়ত তীখৰ কবিৰাজ বসবাস কৰা সৰু ৰাজ্যখন অইন এজন ৰজাই আক্ৰমণ কৰিবলৈ আহিল। দেশখনৰ সীমাত থকা এখন নদীৰ সিপাৰে শত্ৰুপক্ষ। শত্ৰুপক্ষৰ সৈন্য সামন্ত বহু বেছি হোৱাত এইখন ৰাজ্যৰ ৰজাই প্ৰমাদ গণিছে। তথাপি ৰজাই দেশখন ৰক্ষা কৰাৰ বাবে নিজৰ সৈন্যবাহিনীক নদীৰ ইপাৰে সাজু কৰি ৰাখিছে। শত্ৰুপক্ষৰ সেনাপতিয়ে ৰাজ্যখনৰ সৈন্য সামন্ত কিমান আছে সেয়া নজনাকৈ আক্ৰমণ কৰাৰ সাহস কৰা নাই। ইফালে ইখন ৰাজ্যৰ ৰজাই কি কৰা যায়, কি বুদ্ধি পোৱা যায় ভাবি চিন্তি থাকোঁতে ৰাজসভাৰ এগৰাকী সদস্যই
তীখৰ কবিৰাজৰ যুদ্ধ জয় কৰা ঔষধৰ কথা শুনি ৰজাৰ আগত বিৱৰি ক'লে। হাততে স্বৰ্গ ঢুকি পোৱা দি ৰজাই তৎমুহূৰ্ততে কবিৰাজক আনি হাজিৰ কৰিবলৈ নিৰ্দেশ দিলে। ৰজাৰ নিৰ্দেশ লৈ সৈন্য সামন্ত তীখৰ কবিৰাজৰ ঘৰত হাজিৰ হ'ল। কথা শুনি তীখৰৰ চুলিৰ আগেৰে জীৱ উৰি গ'ল। সি গুৰু বিচাৰি যাওঁতে যুদ্ধ জয় কৰা ঔষধৰ কথা গাঁৱৰ মানুহক কৈ যোৱা মনত পৰিল। নিজৰ মুখৰ বাবেই সি আজি বিপদত পৰিল। নগ'লেও ৰজাই কাটিব, গ'লেও কাটিব, যিহেতু সি একো নাজানে। ৰজাকনো কেনেকৈ কয় সি এনেয়ে কোৱা বুলি? ক'লেও তাৰ নিস্তাৰ নাই। সি পোনতে কোনেও নেদেখাত নিজৰ গালতে 2 থাপৰমান মাৰিলে নিজৰ ভুলৰ বাবে। তথাপি সি শিলিখা আৰু আমলখিৰ বস্তা 2টা লৈ যাবলৈ ওলাল। নগৈ মৰাতকৈ গৈ মৰাই ভাল। সি ৰাজপ্ৰসাদ পাই ভাবিব ধৰিলে, এই ঔষধকে দিবনে একো নাজানো বুলি কৈ ৰজাৰ তৰোৱালৰ আগত ডিঙি বাতি দিব। হঠাৎ তাৰ মূৰত এটা কুবুদ্ধি খেলাল। সি ভাবিলে, এই ঔষধকে দিয়া যাওক। যুদ্ধ জয় হ'লেতো তাৰো জয়, আৰু নহ'লেও শত্ৰুপক্ষই ৰজাৰ সৈন্য সামন্তসহ ৰজাকো বন্দী কৰি লৈ যাব নাইবা হত্যা কৰিব। তেতিয়াতো তাৰ বচাৰ ৰাস্তা এটা থাকিব। তাৰ মনলৈ কিছু সাহস আহিল আৰু সেনাৰ ছাউনীলৈ গৈ সকলো সৈন্যকে অলপ অলপ শিলিখা আৰু আমলখিৰ গুৰি ৰং বিৰঙৰ কাগজত মেৰিয়াই দিলে। ইতিমধ্যে এই গুৰিসমূহত ভেঁকুৰ লাগি বিষাক্ত হোৱা কথাটো তীখৰে নাজানে। নিশাৰ আহাৰ খোৱাৰ পিছত এপালি এপালি খাবলৈ দিহা দি তীখৰ কবিৰাজ ৰাজপ্ৰসাদলৈ ঘূৰি আহিল। মনে মনে ভগৱানক খাটি থাকিলে যে নিজৰ ৰাজ্যখন যাতে শত্ৰুপক্ষৰ হাতত পৰাস্ত হয় আৰু ৰজা মন্ত্ৰীকে ধৰি সকলো বিষয়া বন্দী হয়। ইফালে শত্ৰুপক্ষৰ সেনাপতিয়ে ৰাজ্যখনৰ কিমান সৈন্য আছে হিচাপ কৰাৰ এটা উপায় উলিয়ালে। নদীৰ ইপাৰে থকা ৰাজ্যখনৰ সৈন্যবাহিনী হিচাপ কৰিবলৈ শত্ৰুপক্ষৰ সেনাপতিয়ে চোৰাংচোৱা নিয়োগ কৰি ক'লে যে ৰাতিপুৱা সকলোৱে শৌচ কৰিবলৈ যায়। যিহেতু নদীৰ পাৰতে সেনা ছাউনী, সেয়েহে গণি থাকিলে হ'ল কিমানজনে শৌচ কৰিবলৈ যায়। কথামতেই কাম। ৰাতি 9পুৱাৰে পৰা শত্ৰুপক্ষৰ চোৰাংচোৱা কাগজ কলম লৈ সাজু হ'ল আন পক্ষৰ সৈন্য হিচাপ কৰাৰ বাবে। আনফালে তীখৰ কবিৰাজৰ ভেঁকুৰ লগা বিষাক্ত বনৌষধি খাই সেনা ছাউনীৰ সকলো সৈন্যৰে পেট চলা অসুখ হ'ল, আৰু ৰাতিপুৱা পোহৰ নোহোৱাৰে পৰা সকলো সৈন্য কেৱল শৌচ কৰিবলৈ দৌৰি থাকিল। পেটত হোৱা বিষক্ৰিয়াৰ ফলত পোহৰ হোৱাৰ পিছত শৌচ কৰা ঘনকৈ লাগিব ধৰিলে আৰু প্ৰতিগৰাকী সৈন্যই 10-15 বাৰলৈ শৌচ কৰিবলৈ গ'ল। শত্ৰুপক্ষৰ চোৰাংচোৱাই নৈৰ সিপাৰৰ পৰা কাৰো মুখ চিনি নাপাই কেৱল হিচাপ কৰি গ'ল। লাহে লাহে চোৰাংচোৱাৰ মূৰ গৰম হৈ আহিব ধৰিলে। যিহেতু ৰাজ্যখন সৰু, সেয়েহে পৰাস্ত কৰিব পাৰিম বুলি ভাবি আক্ৰমণ কৰিবলৈ আহিছিল। সিহঁতে মাত্ৰ 10,000 সৈন্যকে 1 লক্ষাধিক সৈন্য হিচাপত পালে, যিটো সংখ্যা সিহঁতৰ 2 গুণতকৈ বেছি। চোৰাংচোৱাৰ তথ্য পাই শত্ৰুপক্ষৰ সেনাপতিয়ে লৰালৰিকৈ আক্ৰমণৰ কথা পৰিহাৰ কৰি সৈন্য সামন্তলৈ সেই স্থান ত্যাগ কৰাৰ কথা ভাবিলে। নৈৰ ইপাৰে সৈন্যসকল শৌচ কৰি কৰি পেটত একো নাইকিয়া হোৱাত লেবেজান হৈ বালিতে শুই পৰিল। নৈৰ সিপাৰৰ পৰা এইসকল সৈন্য শুই পৰা দেখি শত্ৰুপক্ষৰ সেনাপতিয়ে ভাবিলে যে ইহঁতৰ সৈন্য কম দেখুৱাবলৈ সকলো সৈন্য শুই পৰিছে, আৰু আমি আক্ৰমণ কৰিলেই সকলোৱে উঠি আমাক নিমিষতে শেষ কৰি দিব, আৰু পলম কৰাৰ অৱকাশ নাই। আমি আক্ৰমণ কৰালৈ ৰখি ৰখি বিৰক্তি পালে সিহঁতে নিজে খেদি আহিব। এই বুলি ভাবি শত্ৰুপক্ষ পলাই পত্ৰং দিলে, আৰু সকলোতে ৰজন জনাই গ'ল যে ৰাজ্যখন সৰু হ'লেও ইয়াৰ সৈন্যবাহিনীৰ সংখ্যা বহুত বেছি। কোনো ৰজাই এওঁলোকক আক্ৰমণ কৰাৰ কথা ভাবিবলৈ ভয় কৰা হ'ল। ইফালে বালিৰ আৰু সূৰ্যৰ তাপ লাগি পেট চলা সৈন্যবিলাকৰ গালৈ তত আহিল। পেটত একো নাইকিয়া হোৱাত সিহঁতে ভোকত একো নাই হৈ আছিল। সেয়েহে শত্ৰুপক্ষৰ কথা পাহৰি দুপৰীয়াৰ সাজ ডিঙিলৈকে গিলিলে। আহাৰ খাই উঠি সিহঁতে নিজৰ গাত 3টা বীৰৰ শক্তি অনুভৱ কৰিলে আৰু শত্ৰুপক্ষক হুংকাৰ দি খেদি গ'ল। শত্ৰুপক্ষই টালি টোপোলা বান্ধি পলোৱাৰ বাবে ইতিমধ্যে সাজু হৈছিলেই। তাতে আকৌ নৈৰ ইপাৰৰ পৰা হুংকাৰ শুনি টালি টোপোলা এৰি ফাটি পলাল। ৰজাই ৰাজপ্ৰসাদত যুদ্ধৰ খবৰৰ বাবে অধৈৰ্য হৈ পৰিছিল। সেয়েহে ৰজাই নিজেই যাত্ৰা কৰিছিল যুদ্ধক্ষেত্ৰলৈ। যুদ্ধক্ষেত্ৰত ঘটনা দেখি ৰজা অবাক হৈ পৰিল। ইমান শক্তিশালী দেশৰ সৈন্যবাহিনী যুদ্ধ নকৰাকৈয়ে পলাব বুলি বিশ্বাসেই কৰিব নোৱাৰিলে। ৰজাই নিজৰ শৰীৰতে চিকুটি চালে, এয়া সপোন নে বাস্তৱ। ৰজাৰ বুজিবলৈ বাকী নাথাকিল যে এয়া তীখৰ কবিৰাজৰ যুদ্ধ জয় কৰা ঔষধৰ শক্তি। যুদ্ধ জয়ৰ আনন্দত ৰজা আত্মহাৰা হৈ ৰাজপ্ৰসাদলৈ আহিল আৰু তীখৰক সাৱটি ধৰিলে।
সিদিনাৰ পৰাই তীখৰ কবিৰাজক এগৰাকী মন্ত্ৰীৰ মৰ্যাদা দিয়া হ'ল। এই সাধুটো যে তুমি শুনিলা নিশ্চয় মনত ৰাখিছা হয়নে? এতিয়া তুমি ঘৰৰ বাকীসকলক তুমি এই সাধুটো সুন্দৰকৈ সজাই পৰাই মোতকৈও ভালকৈ ক'বলৈ যত্ন কৰিবা দেই। আৰু আগলৈ এনেকুৱা সাধু তোমালোকৰ মাজলৈ লৈ অহাৰ আশা ৰাখিছোঁ। পুনৰ লগ পাম। নমস্কাৰ।